খাচী মাংস। খাচী মানে হৈছে এইটো আপোনাৰ নেপালী কাট খাচী মাংস। ইয়াতে আপোনাৰ এই চালটো থাকে। আমাৰ এইফালে নেপালী মানুহবিলাকে এই মাংসটো এনেকৈ কাটে মাংসটো। আৰু এই খাচী মাংস বনাবৰ কাৰণে আজি লৈছোঁ পিঁয়াজ আৰু জলকীয়া। এই আলু ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এয়া হৈছে আপোনাৰ আদা ৰচুন। আৰু এইটো হৈছে এভৰিডে জিৰা, মিৰ্চি, মছলা, গৰম মছলা, ধনিয়া এনেকৈ কৰি লৈছোঁ। আৰু আজি মাংসটো বনাম, আজি জুইত বনাম। তো ভিডিঅ'টো আৰম্ভ কৰা হওক। মৰমতে তেজৰ টোপালেৰে লিখি যাম কবিতা তোমালে আবেগতে কলিজাতে ও বুঝে পাহেরে আঁকি যাম ছবি তোমারে খুপুনাতে জোনা জোনাকে মন অজানিতে। এতিয়া বনাই মেলি মাংসটো হৈ গ'ল। এয়া কালাৰটো বৰ ধুনীয়া আহিছে। অলপ টেষ্ট কৰোঁ।